ছাত্ৰ ছাত্ৰীসকল, আজিও তোমালোকৰ বাবে লৈ আহিলোঁ সাধাৰণ বিজ্ঞানৰ 6 নম্বৰ অধ্যায় জীৱন প্ৰক্ৰিয়াৰ তৃতীয় খণ্ড। তোমালোকে প্ৰথম আৰু দ্বিতীয় খণ্ড চাই তাৰ পিছত তৃতীয় খণ্ড চাবা। প্ৰথমটো কোশ্চেন কি দিয়া আছে? মুখ গহ্বৰৰ পৰা খাদ্যৰ মিশ্ৰণ গ্ৰাছ নলীয়েদি ক'ত প্ৰৱেশ কৰে? এনসাৰত কি দিয়া আছে? পাকস্থলীত। তাৰপিছৰ কোশ্চেনটো পাচন নলীৰ এটা ডাঙৰ অংশৰ নাম লিখা। কি দিয়া আছে? ক্ষুদ্ৰান্ত। ক্ষুদ্ৰান্ত আটাইতকৈ ডাঙৰ। তাৰপিছৰ কোশ্চেন পাকস্থলীত পাচক ৰস নিঃসৰণ কৰা গ্ৰন্থিবোৰক কি বোলে? কি বুলি কোৱা হয় কোৱাচোন? পাক গ্ৰন্থি বুলি কোৱা হয়। পাক গ্ৰন্থিৰ তাৰপিছৰ কোশ্চেনত দিয়া আছে পাক গ্ৰন্থিৰ পাচক ৰস হাইড্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষণত উৎসেচকবোৰ কি কি? কি দিয়া আছে? পেপচিন আৰু শ্লেষ্মা। 17 নম্বৰ কোশ্চেন পাকস্থলী ৰস কিয় আম্লিক ধৰ্মীয় হয়? কাৰণ পাকস্থলী ৰসত কি এচিড থাকে? হাইড্ৰক্লৰিক এচিড থাকে। 18 নম্বৰ কোশ্চেন কি দিয়া আছে? পেপচিনৰ কাৰ্য তীব্ৰ হোৱাৰ কাৰণ কি? কাৰণ পাকস্থলী ৰস আম্লিক ধৰ্মীয় হোৱাৰ বাবে কি হয়? কাৰ্য তীব্ৰ হয়। 19 নম্বৰ কোশ্চেন কি দিয়া আছে? তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো দীঘল নে চুটি? এনসাৰত দিয়া আছে দীঘল। তাৰপিছত 20 নম্বৰ কোশ্চেনটো তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্তটো কিয় দীঘল? কাৰণ তৃণভোজী প্ৰাণীবোৰে ঘাঁহজাতীয় উদ্ভিদত থকা চেলুলোজ পাচন কৰিবৰ বাবে ইহঁতৰ ক্ষুদ্ৰান্ত দীঘল আৰু পাক খোৱা অতি প্ৰয়োজন।